নমস্কাৰ, মোৰ নাম Chansumwi Boro। মই 4 নং ভিচিডিসি কৃষিচুকী হয়। এনআৰএল মোৰ পৰা সোমাই ফেলাই মই কৃষিচুকীত কাম কৰি আছো আৰু মই এই কেঁচু সাৰৰ বাবে মই কেঁচু সাৰ বনাই ফেলাই আমি ডাঙৰকে ৰিং বনাই আছো। এই ডাঙৰ ৰিঙত আমি 60 কিলো মান আমাৰ ওলাই। এই 60 কিলোটো আমি পেকেট কৰি ফেলাই আমি সেল কৰো। আমি বেংকৰ পৰাও মই লোন লৈছো আৰু লোনটো মই কেঁচু সাৰৰ বাবে আমি এটো মানে অলপ মাৰি আছো আৰু এফালেও আমি হেৰি কামটো কৰি আছে। আমি কেঁচু এটা 2 টকাকে লয়, 2 টকাকে আমি বেচিছো কেঁচুটো। মই কেঁচু সাৰটো প্ৰথমত মই তামুলপুৰৰ পৰা আনিছো। আমি 300টা কেঁচু সাৰ কিনিছিলো। 300টাতে আমি এটা ৰিঙত আমি 50 টাকে দিছো। 50 টাকে দি ফেলাই আমি এটা ৰিঙত আমি হেৰি 200 কিলো আমি মাহাত পাওঁ। এইখিনি আমি বজাৰত সেল কৰো। বজাৰত সেল কৰি ফেলাই আমি অলপ উন্নতি হৈছো। উন্নতি নহবলি নকওঁ মই। ভাল লাগিছে এইখিনি কৰি ফেলাই। এই বিজনেসটো মানে লাভ হৈছো। আমি সেইকাৰণে চৰকাৰৰ বহুত ধন্যবাদ দিছো আৰু এনআৰএল মোক মই বহুত ধন্যবাদ দিছো যাহাতে মই হেতু কামত সোমাই ফেলাই এইখিনি যেহেতু মই পোৱা কাৰণে।